হেল্ল' বন্ধুসকল, নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজত যে ভাৰতবাসী সকলো ধৰণৰ মানুহে বনাব লাগিব আপোনাৰ ভোটাৰ চাৰ্টিফিকেট। তো ভোটাৰ চাৰ্টিফিকেট বনাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে এই ডেছক্ৰিপশ্যনত যে এটা লিংক আছে সেই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। তাৰপিছত আপোনালোকে আপোনাৰ পেজটো ডেস্কটপ মোড কৰি ল'ব। তাৰপিছত ইয়াতে চাব আপোনাৰ টাইটেল আহিছে। টাইটেলত আপোনালোকে কি কৰিব, মিষ্টাৰ মিছেছ নে কিবা কিবি শ্ৰীমতী আপুনি তাৰ পৰা আপোনাৰ টাইটেলটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত এণ্টাৰ ইউৰ নেম লিখা আছে, আপোনালোকে কি কৰিব তাত আপোনাৰ নেমটো এণ্টাৰ কৰিব। গতিকে মই এণ্টাৰ কৰি আছোঁ মোৰ নামটো। তো বন্ধুসকল, মই এণ্টাৰ কৰি লৈছোঁ মোৰ নামটো। তাৰপিছত কি কৰিব, ইয়াতে যিটো কেপচা কোড আছে আপুনি কি কৰিব, তাৰ পৰা কেপচা কোডটো শুদ্ধকৈ আপুনি কি কৰিব বহাই ল'ব। তো বন্ধুসকল, মই কেপচাবিলাক বহাই লৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো কেপচা বহা শেষ। এতিয়া আপুনি ছাবমিট বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কি হৈছে যে আপোনাৰ মই যিটো কেপচা কোড বহাইছোঁ, কেপচা কোডটো কি হৈছে, ৰং হৈছে। গতিকে মই পুনৰবাৰ আকৌ কি কৰোঁ, এইবিলাক ফিল আপ কৰিব লাগিব। তো মই ফিল আপ কৰি আছোঁ, ৰ'ব। আপোনালোকে মোৰ নিচিনা ভুল নকৰিব। আপোনালোকে যেতিয়া নেকি কেপচা কোডটো বহাব ভালদৰে কৰিব, তেতিয়াহ'লেহে এবাৰতে আপোনালোকে পাই যাব। তো ইয়াতে মই মিষ্টাৰ চিলেক্ট কৰি আছোঁ। তাৰপিছত মোৰ নামটো এণ্টাৰ কৰিম। তো বন্ধুসকল, মোৰ নামটো মই এণ্টাৰ কৰিছোঁ। তাৰপিছত এতিয়া এই কেপচা কোডটো শুদ্ধকৈ বহাই ল'ম। তো বন্ধুসকল, মোৰ কেপচা কোডটো বহাহে এতিয়া কি কৰিম, ছাবমিট বাটনত ক্লিক কৰি দিম। তাৰপিছত ইয়াতে লিখা আহিব আপোনাৰ ৱেলকাম টু মিষ্টাৰ আশৰাফ, আপোনাৰ যি নাম আছে যিটো। তাৰপিছত আপোনাৰ লেংগুৱেজটো আপুনি চুজ কৰিব। মই ইংলিছ দি দিছোঁ। আপুনি যিটো পাৰে চিলেক্ট কৰিব, হিন্দী কৰিব পাৰিব। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত লিখা থাকিব টাৰ্ম এণ্ড কণ্ডিশ্যন থাকিব। তাৰপিছত আপোনাৰ ইয়াতে টিক মাৰ্ক থাকিব, তাতে টিক মাৰ্ক কৰি দিব। তাৰপিছত তলত ইয়াত ছাবমিট বাটনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ চাৰ্টিফিকেটখন পাই যাব, এনেকুৱা ধৰণৰ চাৰ্টিফিকেটটো দেখাত। তো আপোনালোকে কি কৰিব, চাৰ্টিফিকেটখন পোৱাৰ পিছত আপোনাৰ তলত ইয়াত ডাউনলোড বটন আছে, আপোনালোকে কি কৰিব, ডাউনলোড বটনত ক্লিক কৰি দিব। ডাউনলোড ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ ফাইলটো ডাউনলোড হৈ যাব। তো আপোনাৰ অ'পেন মাৰিব, তেতিয়া আপোনাৰ এনেকুৱা চাৰ্টিফিকেটখন দেখিবলৈ পাব। তো বন্ধুসকল, এই ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। আৰু এই ভিডিঅ'টো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ, আপোনাৰ চাৰ্টিফিকেটখন আপুনি নিজৰ মোবাইলতে এনেকুৱা ধৰণে মোৰ নিচিনা কৰি ল'ব পাৰিব। ধন্যবাদ।